Hi guys, আজি আমি আলোচনা কৰিম স্পাইচ মানি ৰিটেইলাৰ আইডিৰ পৰা বা স্পাইচ মানি পৰ্টেলৰ পৰা মোবাইল এপছ যেটো আছে ৰিটেইলাৰ এপছ স্পাইচ মানিৰ তাৰ পৰা আমি কেনেকৈ AEPS ৰে বা আধাৰ এনাবল পেমেন্ট সিস্টেমৰে বেলেন্স উইথড্ৰল কৰিব পাৰো বা বেলেন্স উঠাব পাৰো যিকোনো বেংকৰে বেলেন্স হক যদি আধাৰ কাৰ্ডৰ লগত একাউন্ট লিংক আছে তেনেহলে যিকোনো বেংকৰে বেলেন্স স্পাইচ মানি ৰিটেইলাৰ আইডিৰ পৰা বা স্পাইচ মানি মাৰ্চেন্ট পৰ্টেলৰ পৰা মোবাইলৰ পৰা বা ল্যাপটপৰ পৰা দুটাৰ পৰা আপুনি বেলেন্স উইথড্ৰল কৰিব পাৰে বেলেন্স ইনকুৱাৰিও কৰিব পাৰে আৰু মিনি ষ্টেটমেন্ট ডাউনলোড দিব পাৰে তো আমি আজি ডিসকাশন কৰিম বেলেন্স উইথড্ৰ কৰাৰ সম্পৰ্কে তো ভিডিওটো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ভালদৰে চাব যাতে স্কিপ কৰি না যায় স্কিপ কৰি গলে আকৌ কোনোবা এটা পয়েন্ট এৰা পৰিব তো ঠিক আছে আহক আমি ভিডিওটো আৰম্ভ কৰো ইয়াৰ বাবে প্ৰথমতে আপোনালোকে যাব লাগিব প্লে ষ্টৰত গৈ স্পাইচ মানি ৰিটেইলাৰ এপছটো ডাউনলোড দিব লাগিব তো যাৰ আইডি পাসওয়ার্ড আছে তেও আইডি পাসওয়ার্ডৰে লগইন কৰিব আৰু যাৰ ৰিটেইলাৰ আইডি পাসওয়ার্ড নাই তেও আমাৰ লগত কন্টাক্ট কৰি আইডি পাসওয়ার্ড ল'ব পাৰে আমাক কন্টাক্ট কৰিব আমি আইডি প্ৰভাইড কৰিব পাৰিম ডকুমেন্টছ পাতি আপোনালোকে দিলে আমি বনাই দিব পাৰিম স্পাইচ মানি তো ইয়াতে আমি প্লে ষ্টৰত আহিলো আহি স্পাইচ মানি বুলি সাৰ্চ কৰিলো স্পাইচ মানি সার্চ কৰাৰ লগে লগে স্পাইচ মানি অধিকাৰী বুলি এপছটো আহিছে ইয়াতে ওপেন বুলি লেখা উঠিছে কাৰণ মোৰ অলৰেডি ইনষ্টল আছে এটো হ্যান্ডসেটত তো যাৰ ইনষ্টল নাই এই এপছটো ইনষ্টল কৰি ল'ব ওপেনত মাৰিলো মোৰ আইডি অলৰেডি আগৰ পৰা লগইন আছে মই এবাৰ লগ আউট কৰি আকৌ আপোনালোকক দেখাই আছো কেনেকৈ লগইন কৰে তাৰ পিছত কেনেকৈ বেলেন্স উইথড্ৰল কৰে AEPS ৰে তো ইয়াতে অধিকাৰী আইডি ঠাইত আপোনাৰ ইউজাৰ আইডিটো মাৰিব লাগিব বা ৰিটেইলাৰ আইডিটো তাৰ পিছত ইয়াতে পাসওয়াৰ্ডৰ ঠাইত পাসওয়াৰ্ডটো এন্টাৰ কৰিব লাগিব তো পাসওয়াৰ্ডটো আইডিটো মাৰিলো পাসওয়াৰ্ড মাৰাৰ পিছত টাৰ্মছ কন্ডিশন অটোমেটিক টিক মাৰ্ক দিয়াই থাকিব তাৰ পিছত লগইনত ক্লিক কৰি দিব তো লগইনত ক্লিক কৰাৰ লগে লগে ৰিটেইলাৰ আৰু ৰেজিষ্টাৰ মোবাইলত এটা ওটিপি যাব ইন্টাৰ ওটিপি ঠাইত এই ওটিপিটো মাৰিব লাগিব তো ওটিপিটো অলৰেডি আহি গল ওটিপিটো আমি মাৰিলো ওটিপিটো এন্টাৰ কৰাৰ পিছত প্ৰসিডত ক্লিক কৰিব প্ৰসিডত মাৰাৰ লগে লগে একাউন্টটো ভেৰিফাই হ'ব তো একাউন্টটো ভেৰিফাই হৈ আছে একাউন্ট ভেৰিফাইড সাকসেসফুলি হৈ গল তো এতিয়া আমাৰ স্পাইচ মানি ৰিটেইলাৰ আইডিৰ পৰ্টেলখন ওপেন হল এটো মোবাইলৰ এপছত হল তো ইয়াতে আমাৰ আজিৰ বিষয় হল যে AEPS বেলেন্স উইথড্ৰল বা টকা উঠোৱা তো AEPS উইথড্ৰল অপচনত ক্লিক কৰিব লাগিব ইয়াতে বহুত অপচন আছে AEPS সেটেলমেন্ট আছে AEPS বেলেন্স ইনকুৱাৰি AEPS উইথড্ৰল মিনি ষ্টেটমেন্ট আছে তো গতিকে আজি আমি AEPS বেলেন্স উইথড্ৰল কৰিম ইয়াতে ক্লিক কৰিব লাগিব AEPS উইথড্ৰলত ক্লিক কৰিলো তাৰ পিছত আমাক ফিংগাৰপ্ৰিন্ট সিলেক্ট কৰি ল'ব লাগিব মোবাইলত আগতে OTG কেবলেৰে ফিংগাৰপ্ৰিন্ট লগাই ল'ব মন্ত্ৰা হক মৰফু হক বা ষ্টাৰটেক বা ইভলুৱেট যাৰ যি ফিংগাৰপ্ৰিন্ট হয় এটো সিলেক্ট কৰি ল'ব গতিকে মোৰ ইয়াত ফিংগাৰপ্ৰিন্ট আছে মৰফু মই মৰফু সিলেক্ট কৰিলো যদি ফিংগাৰপ্ৰিন্টৰ কানেকশনৰ কিবা প্ৰবলেম থাকে বা কানেক্টিভিটি নহয় তাৰ বিষয়ে আমি বেলেগকে ভিডিও বনোৱা আছে মোৰ ইউটিউব চেনেলৰ প্লে লিষ্টত গৈ হে ভিডিওটো চাব পাৰে তো ইয়াতে আহি গল আমি মৰফু ফিংগাৰপ্ৰিন্ট সিলেক্ট কৰাৰ পিছত ইয়াতে বেংক সিলেক্ট কৰিব লাগিব প্ৰথমত ইয়াতে আছে সিলেক্ট বেংক তো প্ৰথমত আমি বেংক সিলেক্ট কৰিব লাগিব ইয়াতে যেহেতু মোৰ যে বেংকৰ পৰা চেক কৰিম বেলেন্সটো উইথড্ৰল কৰিম হেতু অপচন বেংকটো ইয়াতে নাই যাৰ ফলত ইয়াতে ক্লিক কৰিব লাগিব ভিউ অল বেংকছত তো ভিউ অল বেংকছত মাৰাৰ পিছত ইয়াতে সাৰ্চ বেংকৰ নাম সাৰ্চ কৰিব দিছে যাৰ যি বেংক হয় ইয়াতে সাৰ্চ কৰি আপোনাৰ সেই বেংকটো উলিয়াই ল'ব পাৰে তো ইয়াতে মোৰ যেহেতু এয়াৰটেল পেমেন্ট বেংকৰ পৰা বেলেন্স উইথড্ৰল কৰিম মই এয়াৰটেল পেমেন্ট বেংক সাৰ্চ কৰিলো এয়াৰটেল পেমেন্ট বেংক আহি গল তাৰ পিছত ইয়াতে আধাৰ কাৰ্ড নম্বৰ মাৰিব লাগিব কাস্টমাৰ ডিটেইলছত ইয়াতে আধাৰ কাৰ্ড নম্বৰটো টাইপ কৰি দিলো তাৰ পিছত কাস্টমাৰৰ মোবাইল নম্বৰ মাৰিব লাগিব তো যদি কাস্টমাৰৰ মোবাইল নাম্বাৰখন না নে বা মোবাইলখন লগত না থাকে তেনেহলে যিকোনো এটা নাম্বাৰ টাইপ কৰি আপনি হেৰি
বেলেন্স উইথড্ৰল কৰিব পাৰে AEPS ৰে তো ইয়াতে ইন্টাৰ এমাউন্ট পইচাটো মাৰিব দিছে কিমান উঠাব ইয়াতে আপুনি 100 টকাৰ পৰা 10000 লৈ উঠাব পাৰে একেলগে তো গতিকে ইয়াতে আপনি 5000 উঠাব পাৰে 1000 2000 3000 7000 10000 তো গতিকে মই ইয়াতে জাস্ট টেস্টিংৰ কাৰণে 100 টকা উঠাই দেখাই দি আছো ইন্টাৰ এমাউন্ট মাৰাৰ পিছত বেলেন্সটো মাৰাৰ পিছত অলপ তলৰ পিনে স্ক্ৰল ডাউন কৰিলে I accept to Aadhaar consent ইয়াতে ক্লিক টিক মাৰ্ক দিব লাগিব তো ইয়াতে দিলো টিক মাৰ্ক তাৰ পিছত স্ক্যান টু উইথড্ৰ ইয়াতে মাৰিব লাগিব তো স্ক্যান টু উইথড্ৰ ক্লিক কৰিলো ক্লিক কৰাৰ পিছত কনফাৰ্ম কৰিব দিছে তো কনফাৰ্মো কৰি দি দিলো তাৰ পিছত এতিয়া বায়োমেট্ৰিকত লাইট জ্বলি উঠিছে ফিংগাৰপ্ৰিন্টটো লাইট জ্বলি উঠিছে এতিয়া আঙুল লগাব লাগিব তো আঙুলখন লগালো তো আমার ফিঙ্গারপ্রিন্ট লোয়া সাকসেসফুলি হয়ে গেল ফিঙ্গারপ্রিন্ট এটু ফেল মারিলে ও অলরেডি ট্রানজাকশন অ্যামাউন্ট এক্সিড লিমিট মোর এটু লিমিটটো এটু ব্যাংকৰ পৰা উঠোৱাটো লিমিটটো ক্ৰস হৈ গৈছে গতিকে মই ব্লেক ব্যাংকৰ পৰা চাই আছো এক্সিস ব্যাংকৰ পৰা আমি চাম এক্সিস ব্যাংক সিলেক্ট কৰিলো তাৰ পিছত আধাৰ কাৰ্ড মাৰিলো মোবাইল নাম্বাৰ মাৰিলো এমাউন্টটো 100 মাৰিলো তাৰ পিছত স্ক্যান টু উইথড্ৰলত মাৰিলো কনফার্ম কৰিলো আকৌ ফিঙ্গার লাইট জ্বলি উঠিছে ফিঙ্গারটো দি দিলো এতিয়া আমাৰ ব্যালেন্সটো ট্ৰানজাকশন সাকসেসফুল হৈ গল এতিয়া সব ইয়াতে এই ৰিসিপ্টটো প্ৰিন্টও কৰিব পাৰে বা অলপ তলৰ পিনে যদি যায় স্ক্ৰল ডাউন কৰে তেনেহলে এই ৰিসিপ্টটো সেন্ড ভায়া SMS টেক্সট মেসেজৰ জৰিয়তে সেন্ড কৰিব পাৰে বা এই ৰিসিপ্টটো হোৱাটছএপৰ জৰিয়তে সেন্ড কৰিব পাৰে বা এটো শেয়াৰ কৰিও দিব পাৰে তো গতিকে আজিৰ বিষয়বস্তু ইখানেই আছিল থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও